অঁ আব্দুল ভাই। বিস্কুট ৰেডি আছে, তই খালি চাহটো ৰেডি কৰ। অঁ ঠিক আছে, কিন্তু আপুনি চিলাপথাৰ ব্ৰিজত আহক। কিন্তু তুমি এইফালে আহা, ইয়াত অলপো ছেভ নহ'ব। অকল এটা যে মই তোৰ দুটা আনিবলৈ কৈছিলোঁ। আৰু আনিছোঁ, মই কিমানকৈ লৈ ফুৰিম নেকি? ভাই তই এবাৰ নিজে ভাবি চাইছ না এইবিলাক কি কৰি আছ? কি কৰিম ভাই, মোৰ বন্ধুৱে মোক কম দামত দি আছে। বন্ধুৱে কম দামত দিছে? তোক ভাল বস্তু কম দামত দিয়া নাই নহয়। আৰু কি বন্ধু, সি তোৰ বন্ধু কেনেকৈ হ'ব পাৰে? কেতিয়াবা মা দেউতাৰ কথা ভাবিছ? কেতিয়াবা মা দেউতাই কেনেকৈ চলিব তোৰ নিজৰ অৱস্থাটো চাইছ? এই এইটো ল মাল। মই আৰু মোৰ জীৱনটো শেষ কৰিব নিবিচাৰোঁ। আজিৰ পৰা মোক মাল নালাগে। হাত বুৰ্বক। সঁচাই এই ড্ৰাগছে কিন্তু সহস্ৰ ল'ৰা ছোৱালীৰ জীৱন শেষ কৰি পেলাইছে। সময় এতিয়াও আছে। তুমি যদি তোমাৰ পৰিয়ালৰ কথা চিন্তা কৰিছা, তুমি যদি নিজৰ জীৱনটো বচাব খুজিছা, তেন্তে ড্ৰাগছৰ পৰা আঁতৰি আহা।